हेलो फ्रेंड्स, जॉब इनफॉर्मेशन चैनेलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। 2025 বৰ্ষৰ ওলোৱা নতুন নিয়ম যান-বাহনৰ কাৰণে কি ভুল কৰিলে আপোনালোকে কিমান টকাকৈ ফাইন ভৰিব লাগিব এইটো ভিডিঅ'ত আমি জানিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন চাওঁ আমি কি নিয়ম মানি চলিব লাগিব গাড়ী চলালে আমি চাওঁ। ইয়াতে চাব পাৰে ট্ৰাফিক ফাইনছ এণ্ড পেনাল্টিজ ফৰ ট্ৰাফিক ভায়োলেশ্যনছ ইন গুৱাহাটী ইন 2025 2025 বৰ্ষৰ ওলোৱা কিছুমান নিয়ম নীতি আপোনালোকে ইয়াতে চাব পাৰে। তাৰপিছত ইয়াতে চাব পাৰে হিয়াৰ ইজ এ লিষ্ট অফ অল ট্ৰাফিক ফাইনছ ফলোড বাই দ্য ট্ৰাফিক পুলিচ ইন গুৱাহাটী ইন 2025। ইয়াতে চাব পাৰে ড্ৰাইভিং উইদাউট এ ভেলিড লাইচেন্স যদি হয় আপোনাৰ, তেতিয়াহ'লে ফাৰ্ষ্ট টাইম আপোনালোকে 5,000কৈ পে' কৰিব লাগিব, ফাইন ভৰিব লাগিব অল ভেহিকলৰ কাৰণে। আৰু আপোনালোকে চাব পাৰে ড্ৰাইভিং অভাৰ দ্য স্পীড লিমিট লাইট মটৰ ভেহিকলছৰ কাৰণে 2,000, হেভি কাৰণে 4,000 বুলি ইয়াতে কোৱা হৈছে। তাৰপিছত চাব পাৰে লাৰ্নাৰ ড্ৰাইভিং এ উইদাউট এন এল প্লেট নাথাকিলে আপোনালোকৰ ফাৰ্ষ্ট টাইম আপোনালোকে 500 টকা পে' কৰিব লাগিব। তাৰপিছত যদি ছেকেণ্ড টাইমমান হয় তেতিয়াহ'লে 1,000 টকা পে' কৰিব লাগিব বুলি ইয়াতে কোৱা হৈছে। ইউজিং এ মোবাইল ফোন ৱাইল ড্ৰাইভিং, তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্ট টাইম 5,000 পে' কৰিব লাগিব আৰু পিছত হ'লে আপোনালোকে 10,000 পে' কৰিব লাগিব বুলি কোৱা হৈছে। ভায়োলেশ্যন পলিউশ্যন নৰ্মছ ৱাইল ড্ৰাইভিং ফাৰ্ষ্ট টাইম 10,000 আৰু সাবচিকুৱেণ্ট আপোনাৰ অফেন্স 10,000 ইয়াতে অল ভেহিকলছৰ কাৰণে কোৱা হৈছে। তাৰপিছত আপোনালোকে চাব পাৰে ইয়াতে কেৰিং মোৰ পেছেঞ্জাৰ দেন দ্য চিটিং কেপাচিটি ইন এ ট্ৰান্সপৰ্ট ভেহিকল 200 এক্সট্ৰা পে' কৰিব লাগিব পাৰ পাৰ্চন কৰিব লাগিব। কোনটোৰ কাৰণে হয় এইটো LMB আৰু ট্ৰান্সপৰ্ট ভেহিকলছৰ কাৰণে এইটো লাগু হ'ব। তাৰপিছত ড্ৰাইভিং উইদাউট কেৰিং দ্য ভেহিকল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অৰ দ্য ভেহিকল ফিটনেছ চাৰ্টিফিকেট ফাৰ্ষ্ট টাইম আপোনালোকে 5,000 পে' কৰিব লাগিব। ছাবচিকুৱেণ্ট অফেন্সেছ 10,000 পে' কৰিব লাগিব। সকলো গাড়ীৰ কাৰণে এইটো লাগু হ'ব। ড্ৰাইভিং অৰ চিটিং ইন দ্য ফ্ৰণ্ট ছিট উইদাউট ৱেৰিং দ্য ছিট বেল্ট ফাৰ্ষ্ট টাইম আপোনালোকে 1,000 পে' কৰিব লাগিব। ছাবচিকুৱেণ্ট অফেন্স 1,000 ফ'ৰ হুইলাৰৰ কাৰণে লাগু হ'ব এইটো। ড্ৰাইভিং এ টু হুইলাৰ উইদাউট এ হেলমেট ফাৰ্ষ্ট টাইম 1,000, ছাবচিকুৱেণ্ট অফেন্স 1,000 টু হুইলাৰৰ কাৰণে লাগু হ'ব। অবষ্ট্ৰাক্টিং দ্য ৰোড অফ এন ইমাৰ্জেঞ্চি ভেহিকল ফাৰ্ষ্ট টাইম 10,000, ছাবচিকুৱেণ্ট 10,000 সকলো ভেহিকলছৰ কাৰণে লাগু হ'ব। ড্ৰাইভিং উইদাউট হেভিং ইঞ্চুৰেঞ্চ ফাৰ্ষ্ট টাইম 2,000, ছাবচিকুৱেণ্ট 2,000 সকলো ভেহিকলছৰ কাৰণে লাগু হ'ব। এইখিনি আছিলে ভিডিঅ'টো কিমান কি কৰিব লাগিব আপোনালোকে ফাইন ভৰিব লাগিব আৰু ভিডিঅ'টো জানকাৰী লাগিলে লাইক কৰিব, কমেন্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।